ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকে চাহ খালেনে? আমাৰ ব্ৰেকফাষ্টত আছে চুজি, লাডু আৰু কল, আপেল। চাওকচোন বতৰটো কেনেকুৱা নহয়নে? আপোনালোকে ভাবিছে চাগে এইটো ক'ত আছে, কিমান মানে এইবিলাক বাঁহ চাহ দেখি বাঁহ ঘৰতে মানে ঘৰৰ কাম চলি আছে, মানে ওপৰত চাট পেলাইছে যে এইবিলাক কাম চলি আছে, সেইবোৰ বাঁহবোৰ খোলাই নাই। মই মা ঘৰলৈ আহিছিলোঁ, এতিয়া বৰ্তমান বা ঘৰত আছোঁ। আৰু চাওকচোন বতৰটো কেনেকুৱা পৰিৱেশ, একদম ঠাণ্ডা, বহুত ঠাণ্ডা পেলাইছে। আৰু ৰাসৰ সময়লৈ চাগে বহুতেই ঠাণ্ডা হ'ব নহয়নে? এইফালে এয়া ল'ৰা প্ৰথমতে পৰিৱেশটো চাই লওক। তাৰপিছত আছেনে এয়া ডাম্পাৰ চলাইছে বোলে, পানীকণ পাওঁতেই সি খেলাত লাগিয়ে গ'ল। আৰু মোৰ ইমান মানে ঠাণ্ডা ঠাণ্ডা লাগিছে। চাহ তাহ খাই ল'লোঁ। এতিয়া ব'লকচোন এহেঁতে কি কৰি আছে চাওঁগৈ, ওপৰলৈ যাওঁ। এইফালে বনাই আছোঁ চিকেন চাওমিন, আৰু ৰেচিপিটো দিয়া হৈ আছে। এয়া ৰাতিলৈ চিকেন আনি থৈছে, আৰু মই ইয়াৰ পৰা অলপমান লৈ পেলাই মই চিকেন চাওমিন বনাইছোঁ। কি হৈছে আপোনালোকে বনাই খাই চাব এবাৰ। আজিলৈ ইমানে ভিডিঅ'টো, বাই।